গুড মৰ্ণিং সকলোকে শুভপাত সকলোৰে দিনটো শুভ হওক আৰু সকলোকে মোৰ চেনেলটোলৈ স্বাগতম জনাইছোঁ। এইটো মোৰ প্ৰথম ভিডিঅ' কেনেকৈ আৰম্ভ কৰিব লাগে কি কৰিব লাগে একো নাজানো। দেখি ময়ো ট্ৰাই কৰি চাইছোঁ কেনেকুৱানো হয় কিবা হয়। মোৰ ভুলবোৰ আপোনালোকে আঙুলিয়াই দিব। আজি অলপ আগতকৈ সোনকালে উঠিছোঁ আৰু আজি এটা বিশেষ দিন একচুৱেলি মোৰ কাৰণে। আপোনালোকে গম পাব কিহৰ কাৰণে কৈছোঁ বিশেষ দিন বুলি। একচুৱেলি লকডাউন যিহেতু আমি ঘৰতে থাকিব লগা হৈছে, ঘৰতে থকা সময়তে আমি কেনেকৈ ব্যস্ত আছোঁ কি কৰি আছোঁ সেইখিনিকে দেখাওঁ বুলি ভাবিলোঁ। আৰু সেই হেৰিয়াতে আমি গাঁৱৰে ওচৰৰে একেবাৰে ওচৰৰ ঘৰৰ ল'ৰা ছোৱালীকেইটাই লগ লাগি ভিডিঅ' এটা বনাইছোঁ, কভাৰ ভিডিঅ'। ভাস্কৰ দাৰ এটা খুব ধুনীয়া গান, প্ৰথম চিনাকিতে গানটোত আমি এটা কভাৰ বনাইছোঁ। ত' সেয়া আজি দেখাওঁ। আজি শ্বুটিং আছে, আমাৰ ফাৰ্ষ্ট ডে শ্বুটিং আছে। চাওঁ আজি কিমানখিনি কমপ্লিট হয়। যদি নহয় আমি 2টা দিনত ল'ব লাগিব শ্বুটিংটো, কাৰণ এটা আছে পথাৰৰ শ্বুট আৰু এটা আছে এনেই নাচ চাচ এইখিনি আছে। সেইখিনিতো আমাৰ এইটো ৰাস্তাতে কৰিব লাগিব। তো পথাৰৰ শ্বুটখিনি পাছলৈ থৈছোঁ, যদি নহয়গৈ তেতিয়া আমি বেলেগ এটা দিন ল'ব লাগিব। তো চাই থকা ভিডিঅ'টো। আৰু এতিয়া মই জল্দি যাওঁ, ৰেডি হওঁ, তাৰপিছত দেখাই আছোঁ কেনেকৈ কি কৰোঁ কি নকৰোঁ। আপোনালোকক দেখাবলৈ চেষ্টা কৰি আপোনালোককো দেখাওঁ। আৰু এটা কথা, যিহেতু সময়বোৰ একেবাৰে বেয়া, ঘৰতে থাকক, ঘৰতে ব্যস্ত থাকক কিবাকিবি কৰি। এই সময়খিনিত ঘৰতে এনেই থাকি আমনি লাগে, কিমাননো সময় থাকিব ঘৰতে। আৰু সেইকাৰণে একেবাৰে ওচৰৰ ল'ৰা ছোৱালী আৰু আমি ক'তো ওলাই যোৱা নাই। আমাৰ নিজৰ ঘৰৰ ওচৰৰ যিখিনি এৰিয়া য'ত যাব পাৰি, তো সেইখিনি বস্তুতে আমি বনাইছোঁ, সেই এৰিয়াটোৰ ভিতৰতে বনাইছোঁ। ক'তো যোৱা নাই। আমাৰ ঘৰৰ পৰা অকণমান ওলাই আছে বৰগছ, তেনেকৈ তাতে বনাইছোঁ, বা ওচৰৰ পথাৰ তেনেকুৱাতে বনাইছোঁ। আমি ক'তো ওলাই যোৱা নাই। আৰু যিখিনি লগ লাগি বনাইছোঁ সেইখিনিও বেলেগৰ নহয়, সেইখিনিও আমাৰ ওচৰৰে একেবাৰে ঘৰৰ লেখীয়া, আৰু সেইটো কাৰণে আমাৰ সুবিধা হৈছে। ঠিক তেনেকৈ আপোনালোকে দিনটো ব্যস্ত থাকক, ঘৰতে থাকক, তাকে ভালে থাকক, যিখিনি নিয়ম দিছে সেইখিনি মানি থাকক, সেয়াই আৰু। তো চাই থাকক ভিডিঅ'টো। আৰু মই প্ৰথম ভিডিঅ' বনাইছোঁ, নাজানো, মই ইউটিউবত দেখি ময়ো বনাব ট্ৰাই কৰিছোঁ। মোৰ ভুলবোৰ আপোনালোকে আঙুলিয়াই দিব, তেতিয়াহে মই আগবাঢ়ি যাব পাৰিম। সেয়াই আৰু, চাই থাককচোন ভিডিঅ'টো। হাই, ৰাতিপুৱাৰ পাছত একেবাৰে এতিয়া আহিছোঁ আৰু একদম বেলেগ লুকত। আচলতে কৈছিলোঁ মই যে আজি এটা বিশেষ দিনটো হ'ল আজি আমি এটা কভাৰ ভিডিঅ' বনাম, তাৰে কাৰণে বিশেষ দিন বুলি কৈছিলোঁ। আৰু সেয়া লগত আহিছে ভাইটি সিদ্ধাৰ্থ। ইউটিউব চেনেল আছে তাৰো, মই লিংকটো মোৰ ডেছক্ৰিপশ্যন বক্সত দিম, চাব। ইমান ধুনীয়া ভিডিঅ' বনাই। কোৱা সিদ্ধাৰ্থ, আজি তোমাৰ অনুভৱটো কেনেকুৱা? মোৰ আচলতে আজি যিটো কভাৰ ভিডিঅ' বনাব, সেইটো যাতে আমি ভালে কুশলে যাতে আমি কৰি যাব পাৰোঁ, আপোনালোকে তাকে আশীৰ্বাদ কৰিব। তেতিয়াহ'লে আপুনি ভিডিঅ'টো আপোনালোকে চাই থাকক, দেখাই থাকিম আমাৰ ভিডিঅ'টো কেনেকৈ আমি আজি বনাইছোঁ। আৰু যাতে চেনেলটো যাতে লাইক আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। থেংক ইউ। ভাইটিটোৱে কৈছে ইমান মৰমত, আপোনালোকে মোৰ চেনেলটো লাইক আৰু কমেণ্ট ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, লগতে অকণমান শ্বেয়াৰো কৰি দিব। আৰু মই এইটো প্ৰথম ভিডিঅ' বনাইছোঁ, হয়তো মোৰ ভুলো হ'ব পাৰে। ভুলখিনি আপোনালোকে দেখাই দিব যে এইখিনি তোমাৰ ভুল হৈছে, এনেকৈ কৰিলে তুমি আগবাঢ়িব পাৰিবা, তেতিয়া মই আগবাঢ়িবলৈ সুবিধা পাম। তো আশীৰ্বাদ কৰিব আপোনালোকে। আৰু আমাৰ পাছত আহি আছে, দেখাওঁ ৰ'ব। সেয়া আমাৰ নাচনী দুজনী, তাৰপিছতে আমাৰ মা আহিছে। আৰু এয়া আমাৰ শ্বুটিং চলি আছে, আমি এতিয়া শ্বট দি আছোঁ। চাই থাককচোন আপোনালোকে, দেখাই থাকোঁ অকণকৈ কিমান পাৰোঁ। এয়া আমাৰ ছেকেণ্ড দিনা, সেইদিনা থাকি যোৱা অকণমান 2-3টামান শ্বৰ্ট আছে, এতিয়া আমি সেইকেইটা ল'ম। আৰু আৰু এয়া আমি শ্বুট দি আছোঁ, আকৌ ৰ'দত মজা লাগিছে। অশেষ কষ্টৰ ফলত আমাৰ ভিডিঅ'টো অৱশেষত শ্বুটিং কমপ্লিট হৈ গ'ল। আৰু ফূৰ্তি লাগিছে, ভালো লাগিছে, খুব ভাল লাগিছে। ইমান ৰ'দত আমি কষ্ট কৰাৰ পাছত এতিয়া কমপ্লিট হৈ গ'ল। আৰু পোৱালীকেইটা একদম পূৰা জঁপিয়াইছে, ভাল লাগিছে সিহঁতৰ মনটো। খুব সিহঁতে ফূৰ্তি কৰিলে, বোকা খেলিলে পথাৰত। এয়া একদম আপোন পহৰা হৈ নাচিছে আৰু পূৰা। হাই, আমাৰ ভিডিঅ'টো বনাই কমপ্লিট হ'ল আৰু আমাৰ শ্বুটখিনি শেষ হ'ল। শেষ হৈ আমি খাই বৈ উঠি এতিয়া বহি আছোঁ চব। এয়া চব বহি আছে। এইফালে কেমেৰাটো ঘূৰাই দেখাই দিয়ে সিদ্ধাৰ্থ। এয়া এতিয়া ৰিল বনোৱাত লাগিছে চব।
আৰু এয়া ৰক্তিম ভাইটি কেনেকুৱা লাগিছে ভালে লাগিছে আৰু এয়া আমাৰ নিতু দাদা গানটো কোৰিঅগ্ৰাফ কৰিছে নিতু দাদা তোমাৰ অনুভৱটো কোৱা অনুভৱ ভালেই আজি পথাৰত শ্বুট হ'ল বহুত গৰম কষ্ট হ'ল আপোনালোকে আশীৰ্বাদ কৰিব আৰু ভিডিঅ'টো চাব লাইক কৰিব কমেণ্ট কৰিব আমাৰ ভুলবোৰ দেখাই দিব তেতিয়া আমি আগবাঢ়ি যোৱাত সুবিধা হ'ব যিবোৰ ভুল আমি তেতিয়া শুধৰাই নেক্সট ভিডিঅ'টো দিবলৈ সুবিধা পাম তো আমাৰ ভুলবোৰ আপোনালোকে দেখাই দিব আৰু 3 দিন 4 দিনৰ পিছতে আপোনালোকে ভিডিঅ'টো চাবলৈ পাব গতিকে নিতু হাজৰিকা চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি থ'ব ভিডিঅ'টো চাই কেনে পালে বাৰু আচলতে বহুত বেছি একো দেখাব নোৱাৰিলোঁ অলপ দেখাবলৈ চেষ্টা কৰিছোঁ আৰু মই তাতে নিজে নাচি থাকিব লগা হোৱাৰ বাবে বহুত বেছিকৈও টাইম দিব নোৱাৰিলোঁ ইয়াতে মোৰ মৰমৰ ভাইটি ভণ্টিহঁতেও কৰি থোৱা কেইটামান ভিডিঅ' ক্লিপ আছে তোমালোকলৈ বহুত ধন্যবাদ তাকে আপোনালোকে ভিডিঅ'টো চাব কেনে পালে জনাব আৰু ইয়াতে মোৰ যিখিনি ভুল হৈছে আপোনালোকে কমেণ্ট যোগে মোক ক'ব তেতিয়া মই ভুলখিনি শুধৰাই আগবাঢ়ি যাব পাৰিম তাকে ধন্যবাদ